যোৱা বছৰৰ তুলনাত এইবাৰ ইমান বহুত বেছি নহয়, কিন্তু যোৱা একদিনত প্ৰায় যোৱা দিনটোৰ ভিতৰত আমাৰ বাক্সা জিলাৰ বৰমা আৰু বাগানপাৰা দুইটা এৰিয়াত বহুত বেছি হৈছে আৰু তামোলপুৰ অঞ্চলত বহুত বেছি হৈছে। ইয়াৰ মূল কাৰণটো হৈছে যে পাগলাদিয়া নৈ কিছুমান ছাইডত মাথাউৰি নিৰ্মাণ কৰা হ'ল, কিন্তু কিছুমান ছাইডত অলপ অ'পেন আছে আৰু পুৰণি মাথাউৰি দুটা ছাইডত ছিঙি গ'ল, এইকাৰণে হৈছে। আৰু বৰলীয়া নৈ আগতে ইমান ক্ষতি সাধন কৰা নাছিলে, কিন্তু বৰলীয়া নৈত বাল্টিং বা ভূটান পাহাৰৰ পৰা অহা পানী ইয়াত আহি পেলাই সেই বানপানীটো হৈছে। আৰু ইয়াৰ মূল কাৰণটো হৈছে যিটো ৰিভাৰ বেড বুলি কয়, বেচিন যিটো আছে সেইটো লাহে লাহে উঠি আহিছে আৰু বিভিন্ন সময়ত চিলটেশ্যন হৈ পেলাই নদীৰ বেচিনবিলাক উঠি অহাৰ কাৰণে এতিয়া নদীৰ যিটো ক্ষমতা আছিলে পানী কঢ়িয়াই নিয়া, সেই ক্ষমতাটো নদীবিলাকে হেৰাই পেলাইছে। সেইকাৰণে ওচৰে পাঁজৰে বহুত বেছি বানপানী হয় আৰু ক্ষতি কৰে। এইবাৰৰ যিটো ক্ষতি তুলনামূলকভাৱে এতিয়াও বহুত বেছি নহয়, কিন্তু অহা 2-3 দিনতো ভূটানত পানী হৈ থাকিব বুলি আমি খবৰ পাইছোঁ। সেইকাৰণে ভূটানত পানী হ'লে আমাৰ নদী বাঢ়ি যায়। আদাৰৱাইজ আমাৰ তাত যিখিনি পানী হয়, সেই পানীখিনি কৰাই নিয়াৰ কাৰণে যিখিনি নদীবিলাক আছে সেইটো যথেষ্ট হয়। HS उथ्रिसारनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। BA सेथि सेमिस्टारनि थाखाय बेसेन नाङाजासे मुं थिसननाया गबिन्द बसुमतारी कलेज जारागुरियाव सोलिगासिनो। इं 2023-24 गोदान सोलोंथाइ बोसोरनि थाखाय BA सेथि सेमिस्टारनि मुं थिसननाया गसाइगाव महकुमानि सिङाव थानाय गबिन्द बसुमतारी कलेज जारागुरियाव बेसेन लायाजासे सोलिगासिनो दं। फरायसाफोरा गोनांथि बायदि आयदायाव मेजर लानानै फरायनो हानायनि राहा दं बे फरायसालिमायाव। गुन गोनां फोरोंगिरिफोरजों सोलोंथाइ होनायजों लोगोसे फरायसालिमानि गोनां जानाय राहा आरो बेसेन लायाजासे स्पकेन इंलिश, सेल्फ डिफेन्स आरो बेसिक कम्पिउटार फोरोंथाइ होनायनिबो खाबु दं बे फरायसालिमायाव। बेसेन नाङाजासे मुं थिसननो थाखाय 97-66-80878 एबा 700-2271-924 आरो 700-2131-754 जानबुं नम्बराव खौरां लाहरनो हागोन।